নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক চতুৰ্থ শ্ৰেণী বিষয় গণিতৰ পৃষ্ঠা নং 22ত থকা এই প্ৰশ্নখিনি উত্তৰ কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া ইয়াত দিয়া আছে তলৰ সংখ্যাবোৰ আখৰেৰে লিখা। সংখ্যা অংকৰে, ইয়াত সংখ্যাখিনি অংকৰে দিয়া আছে আৰু ইয়াত সংখ্যা আখৰেৰে লিখিবলৈ আছে। ইয়াত এইটো কিমান আখৰেৰে লিখা হৈছে। ইয়াত কিমান আছে? একক, দশক, শতক, হাজাৰ। এই গোটেই সংখ্যাখিনি হাজাৰৰ ঘৰতে আছে, গতিকে হাজাৰ হ'বই। 1001, এইটো কিমান হ'ব? 1001 আৰু ইয়াত হ'ব কিমান? একক, দশক, শতক, হাজাৰ, 1654। এইটো ইয়াত আমি এতিয়া লিখিব লাগিব। আখৰে কেনেকৈ লিখিম তোমালোকে চাই যোৱা। এইখিনি মই মোৰ বহীত তোমালোকক কৰি দেখুৱাই দিছোঁ আৰু ইয়াত থকা এই শেষলৈকে মই কৰি দিম। তাৰপিছত এইখিনি তোমালোকক নেক্সট ভিডিঅ'ত কৰি দিম। এই তলৰ আখৰেৰে লিখা সংখ্যাবোৰ অংকৰে লিখা 22 পেজত থকা, মানে পৃষ্ঠা নং 22ত থকাখিনি মই নেক্সট ভিডিঅ'টোত বনাই দেখুৱাই দিম। এই ভিডিঅ'টোত কৰিলে ভিডিঅ'টো দীঘল হৈ যাব আৰু তোমালোকে চাই আমনি পাবা। সেইকাৰণে মই এইখিনি কৰি দিম মোৰ বহীত, তোমালোকে চাই যোৱা। এতিয়া এই একক, দশক, শতক, হাজাৰ, এইটো কিমান দিছোঁ? 1654। এইটো 1000, এইটো 600টো ইয়াত আৰু এই 54টো ইয়াত আৰু এই 1891টো কেনেকৈ দিছোঁ? 1891 আৰু এই 1991টো কেনেকৈ দিছোঁ? 1991। তেনেকৈ 2018টো কেনেকৈ দিছোঁ? 2018 আৰু কেনেকৈ দিছোঁ? এইটো 2489। এইটো কেনেকৈ দিছোঁ? 2489। তেনেকৈ এইটো 2784। 2784। তাৰপিছত এইটো আছে 2894। ইয়াত আছে 2894। তোমালোকে এনেকৈ এইখিনি লিখি যাবা। তোমালোকক ভিডিঅ'টোত দেখুৱাই দিছোঁ, এইখিনি চোৱা, এনেকৈ লিখিবা। এইটো 3575। 3575। এইখিনি চোৱা। এইটো সংখ্যা নহয় দেই, এইটো 5136 হয়। কিতাপৰ পৃষ্ঠা নং 22 আৰু তোমালোকক পৃষ্ঠা নং 23ত থকা প্ৰশ্নখিনি কাইলৈ তোমালোকক কৰি দিম। আৰু ভিডিঅ'টো যদি চাই ভাল পালা, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীসকললৈ আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।